ৰাইজ মই এয়া কি দেখুৱাই আছোঁ আপোনালোকে দেখিছেনে? নিশ্চয় গম পাইছে। এয়া হ'ল মিলেট। যোৱা বছৰ মই মিলেট খেতি কৰিছিলোঁ। ধুনীয়া, তাৰমানে চাওকচোন কিমান ধুনীয়া আছিলে। মুঠতে আৰু ফলপ্ৰসূ এটা খেতি আছিলে। ইয়াকে তাৰমানে মই আকৌ দেখুৱাইছোঁ কিহৰ কাৰণে। মানুহে ভাবিব পাৰে যে খেতিটো কৰিলে, কিন্তু ইয়াক কামত কটাব পাৰিলে নে নাই বা বেচিব পাৰিলে নে নাই। নিশ্চয় পাৰিছোঁ, খালি চাই থাকক, গম পাই যাব। কিছু এনেধৰণে চপাই মেলি লোৱাৰ পাছত মৰণা মাৰি ধান উলিয়াই, তাৰপৰা আকৌ চাউল উলিয়াই এনেধৰণে ৰাখিলোঁ। কিমান ধুনীয়া এয়া চাওকচোন। এয়া একদম চাবলৈ বহুত ভাল। কিছুমানক এনেধৰণে চাউল উলিয়াই পেলাই খালোঁ, কাৰণ স্বাস্থ্যৰ কাৰণে ভাল বুলি কৈছে। এয়া চাওক, খালোঁ আৰু এনেধৰণে কিছুমান খাবলৈ বহুত ভাল। কিবা এটা মানে চব্জি দি পেলাই খাইছোঁ আৰু ভাতৰ দৰে। এনেধৰণে বস্তাত ভৰাই এনেধৰণে ৰাখিছোঁ। এইবিলাক মানে চাপ্লাই কৰিবলগীয়া বস্তু। এনেকৈ গোটাই মেলি বাছত পঠিয়াই দিলোঁ। এনেধৰণে চব ৰেডি কৰাৰ পাছত বাছেদি নগাঁৱলৈ গুচি গ'ল।